हेलो फ्रेंड, मैं रिम्पीज किचेनলৈ আপোনালোকৰ সকলোকে স্বাগত জনাইছো। ফটোখন চাই নিশ্চয় গম পাইছে আজি মই কিহৰ ৰেচিপি লৈ আহিছো। হয়, মই আজি ৰসগোল্লাৰ ৰেচিপি লৈ আহিছো। ৰসগোল্লা বনাবলৈ আমি কম বেছি পৰিমাণে সকলোৱে জানো, কিন্তু আজি মই যেটো টিপছ সহ ৰসগোল্লাৰ ৰেচিপিবিধ লৈ আহিছো। এইদৰে আপোনালোকে বনালে 100% পাৰফেক্ট দোকানৰ দৰে ৰসগোল্লা হ'ব আৰু এই ৰসগোল্লাটো খাবলৈ কোনো গুণে দোকানতকৈ কম নহয়, খুব টেষ্টি হয় খাবলৈ। तार आगते मैं कब विचारूँ प्लिज आपनालोके मोर चेनेलटो सबस्क्राइब करि दिब आरु काखते थका बेल आइकनटो प्रेस करि ऑल करि दिब जाते मोर भिडिओर नटिफिकेशनসমূह आपनालोकर तात प्रथमे आहि जाय। रसगोल्लार बारे मैं यात 1 लिटार गाखिर लैसो। गाखिरखिनि मैं एइदरे डाঙर ससपेन एटा ढाली लैसो। ढाली मैं गरम होबोले बहाय लैसो। यात मैं गाखिरखिनि एटा उतल अहारলৈকে यात गरमाय लम। एइदरे मैं एबार मिलाई दिसो गाखिरखिनि। এইফালে মই গাখীৰখিনি চানা বনাবৰ কাৰণে মই ইয়াত ভিনেগাৰ লৈ লৈছো। আপোনালোকে পাৰাচতে ভিনেগাৰ ইউজ কৰিব। মই 2 চামুচ পৰিমাণৰ ভিনেগাৰ পানী আৰু 1 চামুচ পৰিমাণৰ পানী মিহলাই লৈছো তাত। এয়া গাখীৰখিনিত মোৰ এটা উতল আহি গৈছে। এয়া সক এটা উতল আহাৰ লগে লগে মই গেছটো অফ কৰি দিম আৰু গাখীৰখিনি মই 1 মিনিটৰ কাৰণে ভালদৰে ঠাণ্ডা কৰি লম। लगे लगे दी निदिब 1 मिनिट ठंडा करि लब गाखिरखिनि। एतिया मोर गाखिरखिनि 1 मिनिट ठंडा होৱাৰ পিছত মই তাত চামুচ এখনেৰে এদৰে ভিনেগাৰৰ পানীখিনি দি লৈছো। এদৰে দি মই লাহে লাহেকে মিলাই লৈছো গাখীৰখিনিৰ লগত। এয়া সক গাখীৰখিনি আমাৰ ফাটিবলৈ ষ্টাৰ্ট হৈ গ'ল। मैं एकेबारे दी दिया ना, मैं लाहे लाहे अलप अलपके दिसो। या मैं बाकी थकाखिनि दी लैसो। आपनालोके नेमु पानीও দিব পাৰে, ইয়াত একো প্ৰবলেম নাই। এয়া সক মই ধুনিয়াকে চানাখিনি হৈ গ'ল। এতিয়া মই কটন কাপোৰ এখনত এইদৰে সেকি লম ভালদৰে। এয়া এতিয়া মই এইখিনিত ঠাণ্ডা পানী 1 গ্লাস মিলাই লৈছো যাতে আমাৰ চানাখিনি টাইট হৈ নাযায়। ঠাণ্ডা পানীৰে এইদৰে ভালদৰে ধুই মই পানীখিনি উলিয়াই লম কাপোৰখনৰ পৰা আৰু মই এইটো বেচিনত লটকাই থৈ দিম 1 ঘণ্টাৰ বাবে যাতে আমাৰ পানীখিনি পৰি যায়। আনহাতে মই ৰসগোল্লা চিৰাটো বনাবৰ কাৰণে ইয়াত মই 1.5 লিটাৰ পৰিমাণত পানী লৈ লৈছো সসপেন এখনত আৰু মই তাত এইটো বাটিত 3 বাটি মই চেনি দি লৈছো। চেনিখিনি দিয়াৰ পিছত মই এইখিনি ভালদৰে উতলাই লম। এবাৰ মই মিলাই লৈছো সকলোখিনি। এতিয়া মই এইখিনি ঢাকন এখন লগাই ভালকে পানীটো উতলিব দিম আমাৰ। এতিয়া মোৰ 1 ঘণ্টা হৈ গ'ল। চানাখিনি মোৰ পুৰা পানীখিনি ওলাই গ'ল। এয়া সক কি ধুনিয়াকে হৈছে। পানীখিনি পুৰা ওলাব লাগিব। এদৰে মই ভাঙি লৈছো আৰু মই ইয়াত 1 চামুচ পৰিমাণৰ ময়দা দিছো। মনত থব 1 লিটাৰ চানাত আমি 1 চামুচ ময়দা দিম আৰু মই এইদৰে মঠি লৈছো ভালকে। এটো আপুনি যিমান মঠিব ইমানে আপোনাৰ ৰসগোল্লাটো খাবলৈ ভাল হ'ব। তো খুব ভালদৰে মঠিব লাগিব। মই কমসে কম 20 মিনিট সময় এটো ভালদৰে মঠি লৈছো। এইদৰে হাতৰ তলুৱাখনেৰে এইদৰে হেচি হেচি মই মঠিছো। চাই লওক কিদৰে মঠিছো মই। মঠুতে মাজতে অলপ ঢিলা ঢিলা যেন লাগিব, ভয় নাখাব। যেতিয়া আমাৰ পাৰফেক্ট মঠা হৈ যাব তাৰ পিছত নিজে নিজে কাহিখনৰ পৰা এৰি আহিব আৰু খুব ধুনিয়াকে এটো ৰেডি হৈ যাব। এয়া সক মোৰ মঠি হৈ গ'ল 20 মিনিট পিছত কি ধুনিয়াকে কাহিখনৰ পৰা এৰি আহিলে। এয়া সক এইদৰে হ'ব লাগিব ডোটো আমাৰ। মই আৰু এবাৰ ভালকে মঠি লৈছো। এতিয়া মই একদম সৰু সৰু আকাৰত এইদৰে গোল গোলকে বনাই লৈছো। মই ডাঙৰ শেপ দিয়া নাই, মই সৰু সৰু আকাৰত বনাই লৈছো। মই 1 লিটাৰ গাখীৰৰ চানাত মই 12টা ৰসগোল্লা বনাইছো। এইদৰে গোল গোল কৰি লৈছো মই সকলোবিলাক। মোৰ হৈ গ'ল সকলোখিনি বনাই। এতিয়া মোৰ পানীখিনিও উতলি গ'ল চেনি সিৰাপটো। তাত মই ৰসগোল্লাখিনি দি লৈছো এটা এটাকে। মোৰ
মোৰ ৰসগোল্লাখিনি সকলোখিনি দি হৈ গ'ল। এতিয়া মই তাত দুটা ইলাইচি দি লৈছোঁ। ইলাইচিটো আগতো দি ল'ব পাৰে আৰু মই এয়া ঢাকি দিছোঁ 20 মিনিটৰ বাবে। 20 মিনিটৰ বাবে ঢাকি দিব। এয়া চাওক 20 মিনিট পিছত মই এবাৰ চেক কৰি লৈছোঁ। ৰসগোল্লাখিনি চাওক কিমান ফুলি গৈছে আমাৰ। কিমান সৰু সাইজত বনাইছিলোঁ আৰু চাওক ফুলি কিমান ডাবল হৈ গৈছে। দেখিছে? এইদৰে মই আৰু 10 মিনিট গেছত থৈ লৈছোঁ আৰু ভালদৰে উতলাই লৈছোঁ যাতে আমাৰ ৰসগোল্লাখিনি ফুলি আৰু ডাবল হৈ যায়। এইদৰে আপোনালোকে ৰসগোল্লা বনালে ৰসগোল্লা ভাল হ'ব একদম দোকানৰ দৰে। আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।